DWৰ ফালৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ জাননী। যিসকল টিউটৰে NCTEৰ নিৰ্দেশনা অনুসৰি প্ৰয়োজনীয় শিক্ষকতা আৰু বৃত্তিগত অৰ্হতা অৰ্জন কৰিছে আৰু লগতে NISৰ পৰা DLED উত্তীৰ্ণ হৈছে, সেইসকলৰ শিক্ষক পদলৈ উন্নীত কৰাৰ বাবে গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। আৰু এইসকল শিক্ষকৰ অৰ্থাৎ টিউটৰৰ শিক্ষক পদলৈ উন্নতি কৰাৰ বাবে তেওঁলোকৰ নথিপত্ৰ ভেৰিফিকেশ্যনৰ বাবে জাননী জাৰি কৰিছে। DW ৱেবছাইটত ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 4 বজালৈকে DW অফিচত এই ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইয়াতে শিডিউল প্ৰকাশ পাইছে, কি ডকুমেণ্টছ লগত লৈ যাব ইত্যাদি কথা আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। এতিয়া চাওক নটিফিকেশ্যনখন। ইট ইজ শ্বেয়াৰ বাই নটিফাইড টু দ্য টিউটৰ্ছ হু হেভ একুৱাৰ্ড দ্য ৰিকুইজিট এডুকেশ্যনেল এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন এজ পাৰ NCTE গাইডলাইন ফৰ আপগ্ৰেডেশ্যন টু টিচাৰ্ছ। চ' যিহেতুক টিউটৰসকলক শিক্ষক পদলৈ উন্নীত কৰাৰ কাৰণে NCTEৰ গাইডলাইন মতে যি প্ৰফেশ্যনেল লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন কমপ্লিট হৈছে সেইসকলৰ ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াতে লিখিছে অফিচ অফ দ্য DW আছাম ফ্ৰম 11 AM to 4 PM ফৰ ভেৰিফিকেশ্যন অফ দ্য ফলোয়িং ডকুমেণ্ট এজ পাৰ শিডিউল ডেট। এতিয়া উল্লেখ কৰিছে লিষ্ট অফ টেষ্টিমনিয়েলছ অৰ ডকুমেণ্টছ, কি ডকুমেণ্টছ লাগিব। নাম্বাৰ 1 দিছে পেপাৰ ৰিলেটেড টু প্ৰুফ of in service age on 10th August 2017. So in service হিচাপে এইকেইটা ডকুমেণ্টছ প্ৰুফ দিব লাগিব। নাম্বাৰ 1 আছে এপইণ্টমেণ্ট লেটাৰ এণ্ড একচেপ্টেড জইনিং ৰিপৰ্ট অফ দ্য এপ্লিকেণ্ট। চ' এপইণ্টমেণ্ট লেটাৰৰ লগতে যি জইনিং ৰিপৰ্ট আছে এইটো লাগিব। লগতে মাইনৰ্ছ অফ দ্য স্কুল মেনেজিং কমিটি অৰ্থাৎ SMC যিটো মাইনৰ্ছ অফ দ্য স্কুল ইন ৰেচপেক্ট অফ এপইণ্টমেণ্ট অফ দ্য এপ্লিকেণ্ট কনচাৰ্ণ। চ' সংশ্লিষ্ট আবেদনকাৰীৰ যি নিযুক্তি সন্দৰ্ভত SMC সভাৰ যিটো মাইনৰ্ছ এই মাইনৰ্ছখন লাগিব। তাৰপিছত আছে ফটোকপি অফ দ্য এটেণ্ডেঞ্চ ৰেজিষ্টাৰ্ছ অফ দ্য স্কুল ডিউৰিং দ্য ছাৰ্ভিচ পিৰিয়ড অফ দ্য এপ্লিকেণ্ট ডুলি কাউণ্টাৰ চাইন বাই দ্য হেড অফ দ্য ইনষ্টিটিউট। কৰ্মকালৰ ভিতৰত যি বিদ্যালয়ৰ যি এটেণ্ডেঞ্চ ৰেজিষ্টাৰৰ জেৰক্স লাগিব, য'ত প্ৰতিষ্ঠানৰ মুৰব্বী ছিগনেচাৰ থাকিব লাগিব। লগতে চাৰ্টিফিকেট ইছ্যুড বাই দ্য স্কুল অথৰিটি স্পেচিফাইং দ্য ছাৰ্ভিচ অফ দ্য এপ্লিকেণ্ট ইন দ্য স্কুল এজ অন 10th August 2017। অৰ্থাৎ 10 আগষ্ট 2017 তাৰিখে স্কুলখনত কাম কৰি থকা বুলি স্কুল কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰখন লাগিব। লগতে চেলাৰী ষ্টেটমেণ্ট ষ্টেটিং দ্য পে বেণ্ড বেচিক পে DA এণ্ড দ্য আদাৰ এলাৱেঞ্চ অফ দ্য এপ্লিকেণ্ট ফৰ দ্য ইণ্টাৰ ছাৰ্ভিচ পিৰিয়ড, অৰ্থাৎ চেলাৰী ষ্টেটমেণ্টো লাগিব। তাৰপিছত ইউডাইচ ৰেকৰ্ড এজ এ প্ৰুফ দেট দ্য এপ্লিকেণ্ট ৱাজ ইন ছাৰ্ভিচ এজ অন 10th August 2017। অৰ্থাৎ 10 আগষ্ট 2017 কৰ্মৰত আছিল বুলি প্ৰমাণ দিবলৈ ইউডাইচত ৰেকৰ্ডটো থাকিব লাগিব, অৰ্থাৎ ইউডাইচত টিচাৰজনৰ নাম থাকিব লাগিব। এইকেইটা হৈছে ইন ছাৰ্ভিচ এজ অন 10th August 2017। তাৰপিছত হৈছে নাম্বাৰ 2 এডমিশ্যন ৰেকৰ্ড এণ্ড এডমিশ্যন শ্লিপ অফ DLED কোৰ্চ থ্ৰু NIOS। চ' DLEDত NIOSত যিসকলে DLED লৈছে সিহঁতসকলৰ যিটো এডমিশ্যন ৰেকৰ্ড লগতে এডমিশ্যন শ্লিপটো থাকিব লাগিব, ল'ব লাগিব। তাৰপিছত হৈছে নাম্বাৰ 3 18-month DLED চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট থ্ৰু NIOS অফ দ্য এপ্লিকেণ্ট কমপ্লিটেড বিফৰ 10th April 2019। অৰ্থাৎ এই 18 মান্থৰ যিটো DLED কোৰ্চ কৈছে এইটো 10th নহয় 1st April 2019, অৰ্থাৎ এপ্ৰিলৰ 1 তাৰিখ 2019 চনৰ 1 এপ্ৰিলৰ আগতেই এই DLED কোৰ্চটোৰ কৰা বুলি চাৰ্টিফিকেট লগতে মাৰ্কশ্বিটখন থাকিব লাগিব। এইখিনি দৰকাৰী নথিপত্ৰ 1 কপি, চেল্ফ এটাষ্টেড কপি লগতে অৰিজিনেল লগতে এটা কপি
ইয়াতে লিখিছে দ্য টিউটৰ্ছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং এ ছেট অফ এবভ মেনশ্যন ডকুমেণ্টছ উইথ ছেল্ফ এটাষ্টেশ্যন অন দ্য ডেট অফ ভেৰিফিকেশ্যন। চ' ছেল্ফ এটাষ্টেড থকা এক কপি ডকুমেণ্টছ লৈ যাব, লগত অৰিজিনেল কপি লৈ যাব। আৰু ইয়াতে চিডিউলটো প্ৰকাশ কৰিছে জানুৱাৰীৰ 5 তাৰিখে হ'ব। ডিষ্ট্ৰিক্টসমূহ ইয়াত উল্লেখ কৰিছে ধুবুৰী, বঙাইগাঁও, চিৰাং, লখিমপুৰ, শিৱসাগৰ, মৰিগাঁও, নগাঁও, দৰং, কামৰূপ মেট্ৰ' আৰু বাক্সা। আৰু 6 জানুৱাৰী তাৰিখে শোণিতপুৰ, কামৰূপ ৰুৰেল, গোৱালপাৰা, গোলাঘাট, যোৰহাট, বৰপেটা, তিনিচুকীয়া, ডিব্ৰুগড়, নলবাৰী। জানুৱাৰীৰ 5 আৰু 6 তাৰিখে 2026 চনৰ জানুৱাৰী 5 আৰু 6 তাৰিখে যিসকল টিউটৰ এডুকেশ্যনৰ লগতে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কমপ্লিট হৈছে সেইসকলক টিউটৰৰ পৰা শিক্ষক পদলৈ উন্নীত কৰাৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। যিসকলৰ ইতিমধ্যে ডকুমেণ্টছ অৰ্থাৎ কোৱালিফিকেশ্যনখিনি কমপ্লিট সেইসকলৰ টিউটৰলৈ উন্নতি হ'ব। মই এই ভিডিঅ'ৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি দিব। থেংক ইউ।